হাই ফ্ৰেণ্ডছ, মই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু ভোগালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আপোনালোক সকলোকে আৰু আপোনালোকৰ পৰিয়ালৰ সকলোলৈকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু বিহুত কি কি পিঠা বনালে সেইটো জনাব, আৰু মই কি পিঠা বনালোঁ সেইটো আপোনালোকক দেখাম। আৰু মই বাৰু ভালকৈ বনাব নাজানো, হ'লেও কি বনালোঁ মই দেখাম আপোনালোকক। আৰু তিলপিঠা বনোৱাটো মই ভিডিঅ' কৰি ৰাখিছিলোঁ, সেইটো আপোনালোকক দেখাম মই তিলপিঠাটো কেনেকৈ বনাওঁ। আৰু আপোনালোকৰ তাত বাৰু ভোগালী উৎসৱ পাতেনে? আমাৰ ইয়াতে পাতে। আৰু এনেই আৰু গাঁৱৰ মানুহকেইটা বহুত বেছি একো নেখেলাই, হ'লেও মই কিবাকিবি অলপ খেলাই মই এটা খেলিছিলোঁ, হাৰিলোঁ। হ'লেও আপোনালোকক দেখাম। আপোনালোকৰ যদি তাত পাতে তেনেহ'লে কি খেল খেলায় বা কি কৰে জনাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে এইকেইটা তিলপিঠা, পিঠা মোৰ একদম সৰু হয়, ডাঙৰকৈ বনাব নাজানো। মানুহজনী যেনেকৈ চাপৰ পিঠাকেইটাও সৰুৱে হৈ যায়, চুটি। আৰু এইকেইটা লাৰু আৰু কেইটামান আছিলে খালোঁ, পিঠাও খালোঁ। আৰু আজিহে ভিডিঅ'টো কৰিছোঁ, কালিয়ে যিহেতু বনাইছিলোঁ। আৰু লাৰুকেইটা নাৰিকল আৰু চুজি দি বনোৱা আছে। তাৰপিছত এইকেইটা পিঠা, তেল পিঠা, কিছুমানে মালপুৰা বুলি কয়, কিছুমানে কি যি মন যায় মই নাজানো, পিঠা আৰু ভালকৈ নাম নাজানো তাৰপিছত পিঠা এইখিনি কিন্তু বহুত ভাল হৈছিলে, কাৰণ মই তিল পিঠা বনোৱাৰ আগতে এইখিনি পানী চানী দি পেলাই ৰেডি কৰি থৈছিলোঁ, পানী গুড় দি, সেইকাৰণে বহুত ভালকৈ হৈছিলে। আৰু এইকেইটা কেইটামান জেং পিঠা বনাইছিলোঁ, জেং পিঠা আধা কেজি চাউলৰ বনাইছিলোঁ এইকেইটা। আৰু জেং পিঠাকেইটাও ভালে হৈছিলে, খালি খৰিটো অলপ বেয়া হোৱাৰ কাৰণে, অকণমান জুইটো বেয়া হোৱাৰ কাৰণে অলপ কেইটামান ভাগি গ'ল, এনেই ভালে হৈছিলে। আৰু এতিয়া মই আপোনালোকক দেখাম তিলপিঠা বনোৱাটো। তিলপিঠা বনাওঁতে মই এনেধৰণে পিঠাটো মেলাৰ পিছত অলপ হাতেৰে হেঁচা দি লওঁ। আপোনালোকেও দি ল'বই লাগে, এইটো মানে সকলোৱে দি লয়, মই বুলিয়ে নহয় আৰু। তাৰপিছত গুড়টো দি, গুড় আৰু তিল যোনখিনি মিশ্ৰণ থাকে সেইটো দি লওঁ। তাৰপিছত এখন হেতাৰ সহায়ত এনেধৰণে দাঙি আনো পিঠাটো। দাঙি পাত এখন লৈ লৈছোঁ মই। পাতখন অলপ জুই সেক দি লৈছোঁ, যিহেতুকে জাহাজী কলৰ পাত, সোনকালে ফাটি যাবও পাৰে। চেনি কলৰ নেকি পাতখিলা, পাহৰিছোঁ। তাৰপিছত এইধৰণে নৰিয়াই লওঁ পাতখনৰ ওপৰতে। এনেধৰণে মই আৰু এটা আপোনালোকক দেখাম বাৰু। এইটো পিঠাখিনি দিয়াৰ পিছত এইধৰণে মেলি ল'লোঁ। তাৰপিছত এইধৰণে হেঁচা দি লৈছোঁ অলপ। যিহেতু পিঠাটোৰ নামেই হেঁচা পিঠা, সেইকাৰণে ইয়াক হেঁচা দিবই লাগে অলপ। আৰু এনেধৰণে বোলে হেঁচা দি ল'লে, মানে পিঠাটো দবাই ল'লে, তেতিয়া জল্দিকৈ পিঠাটো বেয়া নহয় বুলি কয়। এটা লোকবিশ্বাস আছে, কিমান দূৰ সত্য নাজানো। আমাৰ ঘৰততো পিঠা এসপ্তাহ নাযায়, মই ডেইলি ওলাওঁতে সোমাওঁতে মানে খাই আদায় কৰি দিওঁ আৰু 4-5টা লওঁৱে একেলগতে, ক'ৰবাতো থাকিব। আৰু এইধৰণে নৰিয়াই আকৌ থৈ গৈছোঁ। আৰু আপোনালোকৰ যদি এইধৰণে নৰিওৱা এটা কাৰণ আছে, যিহেতুকে টাৱাখনত নৰিয়াবলৈ হ'লে মানে হাতৰ আঙুলি মূৰকেইটা বহুত বেছি পুৰি যায়, সেইকাৰণে এইধৰণে হেৰি কৰিব লাগে, এইটো নৰিয়াব লাগে পাত এখনত লৈ, তেতিয়া হাতৰ আঙুলিকেইটা নুপুৰে। এনেই চামুচখনে অলপ দাঙি লৈ পেলাই নৰিওৱা হয় যদিও অলপ আঙুলি মূৰটো যিহেতু টাৱাখনত লাগি যায় অলপ হ'লেও, তেতিয়া পুৰিব ধৰে। আৰু এনেধৰণে কৰিলে নহয়, সেইকাৰণে মই এইধৰণে লওঁ। বাকী একো বিশেষ কাৰণ নাই, এনেকৈ ল'ব লাগিবই বুলি কথা নাই। যদি আপোনালোকে তাতো সহ্য কৰিব পাৰে তেনেহ'লে ল'ব পাৰে। মই বাৰু অলপ বেয়া পাওঁ, মানে পুৰে যে, সেইকাৰণে অলপ কষ্ট পাওঁ কাৰণে এনেধৰণে লওঁ। আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এতিয়া মই আপোনালোকক দেখাওঁ খেলটো।
এবাৰ আমাৰ খাবৰ কাৰণে বহিছে ৰাইজসকল। আমি পানী আনিলোগৈ, পানী আনিব গৈছিলোঁ, পানী লৈ আহিলোঁ আৰু এতিয়া খাবলৈ বহিম। এইখিনি ইমানেই ৰাইজ, আৰু এতিয়া খাবলৈ আমিও বহি গ'লোঁ। মইতো মাছ নাখাওঁ, সেইকাৰণে এনেকৈ আৰু বাকী ৰাইজে মাছেৰে খাইছে। আৰু শেষত সকলোকে পুনৰবাৰ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু যদি আপোনালোকৰ তাত বিহুৰ উৎসৱ পাতিছে, কেনেকুৱাকৈ খেলাইছে সেইটো জনাব।